মৰমৰ ধনুৰাশিৰ ব্যক্তিসকল, এইটো ভিডিঅ' স্কিপ কৰাৰ ভুল আপোনালোকে একেবাৰেই নকৰিব। আৰু মই কিয় এনেধৰণে কৈছোঁ এইটো কথা আপুনি নিজে ভিডিঅ'টো চালে অলপ পিছতে গম পাই যাব। নমস্কাৰ মোৰ মৰমৰ ধনুৰাশিৰ ব্যক্তিসকল, পুনৰ এবাৰ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে আমাৰ চেনেল লজিকেল এষ্ট্ৰলৈ মই বৈদিক এষ্ট্ৰলজাৰ নিবৃত্তি শৰ্মাই স্বাগতম জনালোঁ, আপোনালোকক অভিনন্দন জনালোঁ। আৰু আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ আপোনালোকৰে 15টা গুণৰ মহাভৱিষ্যতবাণীৰ বিষয়ে। লগতে আপোনালোকে কোন 4টা ৰাশিৰ লগত অলপ দূৰ হৈ থাকিব লাগে বা কোন 4টা ৰাশিৰ পৰা অলপ বিপদ হোৱাৰ সম্ভাৱনা আপোনালোকৰ বেছি থাকে, মন নিমিলিব পাৰে তেওঁলোকৰ লগত। চ' ইয়াৰ বিষয়েও আমি আজিৰ ভিডিঅ'টোত আপোনালোকক ক'ম। এই ভিডিঅ'টোৰে পাৰ্ট 1 মই বনাই থৈ দিছোঁ। পাৰ্ট 1ত মই 9টা গুণৰ বিষয়ে আপোনালোকৰ কৈ থৈছোঁ। আৰু সেইকেইটাৰ মই থুলমূলীয়াকৈ এবাৰ কৈ দিওঁ আৰু যে প্ৰথম গুণটো হৈছে আপোনালোকৰ খং বহুত বেছি। কিয় বেছি? কাৰণ আপোনালোক অগ্নিতত্ত্বৰ ৰাশিৰ খং বহুত বেছি থাকে। দ্বিতীয় গুণটো হৈছে আপোনালোকে পেটত কোনো ধৰণৰ কথা ৰাখি থ'ব নোৱাৰে। কাৰণ আপোনালোকৰ যিটো ৰাশি চিহ্ন, সেই ৰাশি চিহ্নতে দেখা পোৱা যায় যে আপোনালোকে এপাত ধনুকাৰ ধৰি আছে। গতিকে আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট কথা যে আপোনালোকৰ যিটো ৰাশিৰ অধিপতি সেয়া হৈছে দেৱগুৰু বৃহস্পতি। গতিকে দেৱগুৰু বৃহস্পতি ৰাশিৰ অধিপতি হোৱাৰ বাবে আপোনালোকৰ জ্ঞানৰ ভঁৰাল, আপোনালোকৰ জ্ঞান বহুত বেছি থাকে। লগতে আপোনালোক মাল্টি টেলেণ্টেড হয় ইয়াৰ ফলত। চ' এনেধৰণে কিছুমান আৰু কথা, লগতে আপোনালোকৰ গ্ৰহ ৰত্ন কি, শুভ ৰত্ন কি, তাৰ বিষয়ে সেইটো ভিডিঅ'ত পাৰ্ট 1ত মই কৈ থৈছোঁ। আপোনালোকে যদি চোৱা নাই চাব পাৰে। আজি আমি আৰম্ভ কৰোঁ 10 নম্বৰ পইণ্টটোৰ পৰা, অৰ্থাৎ 10 নম্বৰ গুণটোৰ পৰা। চ' আপোনালোকৰ 10 নম্বৰ গুণটো কি? 10 নম্বৰ গুণটো জনাৰ আগতে আপোনালোকক এটা কথা কৈ থওঁ যে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব। কাৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে মই আপোনালোকক এটা কথা কওঁ যে আগন্তুক দিনত আপোনালোকৰ বাবে বহুত ধুনীয়া ধুনীয়া উপায়ৰ ভিডিঅ', বহুত বেছি উপকৃত হ'বলৈ গৈ আছে আচলতে মোৰ এই চেনেলটোৰ পৰা আপোনালোকে। গতিকে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ে যেন। এতিয়া 10 নম্বৰ গুণটো কি? যে আপোনালোকে যিকোনো বস্তু পাওঁতে অতি সহজে বস্তুটো পাই নাযায়। যেনেধৰণে কিছুমানে এটা কষ্টৰ অন্ততে অলপ কষ্ট কৰিলে বহুত বেছি ফল পাই যায়, ঠিক তেনেধৰণে আপোনালোকৰ নহয়। আপোনালোকৰ ক্ষেত্ৰত কি হয় যে আপোনালোকে কষ্ট কৰিলেও কষ্টৰ ফল পাওঁতে অলপ দেৰি লাগে। আৰু লগতে কি যে আপোনালোকৰ প্ৰতীক চিহ্নটো মই কৈছোঁৱে যে আপোনালোকৰ প্ৰতীক চিহ্নটোৱে হৈছে অসুৰ আৰু মানৱ, অৰ্থাৎ মানৱটো পূৰ্ণ হ'ব নোৱাৰিলেই। গতিকে ভাবক এবাৰ আপোনালোকৰ জীৱনত ষ্ট্ৰাগল কিমান বেছি থাকিব পাৰে, আপোনালোকে কিমান বেছি ষ্ট্ৰাগলৰ অন্তত ছাকচেছফুল হ'ব পাৰে। অতি সহজে আপোনালোকে কেতিয়াও ছাকচেছফুল নহয়, কাৰণ আপোনালোকৰ যিটো চিহ্ন, সেই চিহ্নতে দেখা পোৱা যায় যে মানৱটোৱে অৰ্ধ হৈ থাকিল, মানৱটোৱে পূৰ্ণতা নাপালে। গতিকে আপোনালোকে জীৱনত পূৰ্ণতা পাওঁতে সেইকাৰণে কিছু কঠিনতাৰ সন্মুখীন হ'ব লগা হয়। গতিকে মই আশা কৰোঁ যে আপোনালোকে যি ভাবি আছে ভগৱান মহাদেৱে আপোনালোকক অতি সোনকালে সেইবোৰ দি দিয়ে। গতিকে কমেণ্টত হৰ হৰ মহাদেৱ বুলি কমেণ্ট কৰি দিবলৈও আপোনালোকে কিন্তু একেবাৰে নাপাহৰিব। এতিয়া 11 নম্বৰ গুণ, আৰু 11 নম্বৰ গুণটো মই আপোনালোকক আগতে কৈছোঁ যে আপোনালোকৰ যিজন অধিপতি হৈছে দেৱগুৰু বৃহস্পতি। দেৱগুৰু বৃহস্পতি হ'ল জ্ঞানৰ কাৰক। চ' জ্ঞানৰ কাৰক দেৱগুৰু বৃহস্পতি হোৱাৰ লগে লগে আপোনালোকৰ কি যে আপোনালোকতকৈ ওপৰৰ মানে কি, ছাপ'জ আপোনালোকতকৈ বেছি বয়সৰ কোনোবা মানুহ, চ' সেই মানুহে যিমান জানে আপোনালোকে কম বয়সতে সিমান আয়ত্ত কৰি লয়। জীৱনৰ কথাই হওক, বিভিন্ন কথাই হওক, আপোনালোকে সেইজন মানুহতকৈ বেছি জানে। অৰ্থাৎ বহু সৰু সময়তে আপোনালোকে মেচিউৰ্ড হয়। আৰু বেলেগ ৰাশিৰ মানুহৰ তুলনাত কম বয়সতে আপোনালোকে বহুখিনি কথা, জীৱনৰ কথা, ষ্ট্ৰাগলৰ কথা, সংঘৰ্ষৰ কথা বহুখিনি কম বয়সতে আপোনালোকে জ্ঞাত হৈ পৰে। লগতে ইয়াৰ লগতে আৰু এটা কি কথা যে যদি কোনোবা মানুহে আপোনাক কিন্তু জ্ঞান দিব আহে, বেছিকৈ জ্ঞান বিলাব আহে, তেতিয়াও কিন্তু আপোনালোকৰ বহুত বেছি এটা সহ্য নহয়। বেলেগৰ পৰা জ্ঞান ল'বও বেছি টান পায় আপোনালোকে, কিন্তু নিজৰ ভিতৰতো জ্ঞান আপোনালোকৰ বহুত বেছি থাকে। 12 নম্বৰ গুণটো হ'ল আপোনালোকক বিশ্বাস কৰিব পাৰি। কিছুমান মানুহক বিশ্বাস কৰিব নোৱাৰি। কিছুমান মানুহে কি কৰে, বন্ধুত্ব কৰে নিজৰ স্বাৰ্থৰ বাবে। আপোনালোক তেনেকুৱা নহয়। আপোনালোকে কেতিয়াও নিজৰ স্বাৰ্থৰ বাবে বেলেগক কেতিয়াও ব্যৱহাৰ নকৰে। আপোনালোকে বহুত বিশ্বাসী। আপোনালোকক যেতিয়া মানুহে বিচাৰে কাষত, তেতিয়াই আপোনালোকক মানুহে পায়, নিজৰ বন্ধুৱে পায়। কেতিয়াও আপুনি তেনেকুৱা নকৰে যে বিশ্বাসঘাতকতা বা তেনেকুৱা ধৰণৰ কামবোৰ আপোনালোকে সাধাৰণতে কৰিবলৈ টান পায়। এতিয়া 13 নম্বৰটো কোৱাৰ আগতে মই কৈছোঁৱে যে মই এজন
UGC ৰেজিষ্টাৰ্ড ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰা এষ্ট্ৰলজাৰ। গতিকে আপুনি যদি নিজৰ ভৱিষ্যতৰ বিষয়ে হওক, মেৰিজৰ বিষয়ে হওক, যিকোনো কথা মোৰ পৰা চাব বিচাৰে বা যিকোনো বস্তু চালে মই এনেধৰণে কুণ্ডলী বনাই বহুত ডিটেইলছত এনেধৰণে কুণ্ডলী বনাই 2-3 পেজৰ চাই দিওঁ। আৰু তাৰ বাবে এটা ফিজ থাকে, মিনিমাম ফিজ 250 টকা। আৰু ফ্ৰীতে চাই দিব নোৱাৰোঁ কাৰণ সময় বহুত লাগে। আৰু কথাটো হৈছে যে এনে নৰ্মেলিতো ফিজ আৰু বহুত থাকে, কিন্তু ইউটিউবৰ ছাবস্ক্ৰাইবৰ বাবে মই ফিজটো কমাই ৰাখিছোঁ যে যিসকলে ইউটিউবৰ পৰা আহে তেওঁলোকৰ 250 টকাতে মই চাই দিওঁ। গতিকে যদি চাব লাগে আপোনালোকে ফোন কৰি নাথাকিব, যিটো স্ক্ৰীণত নাম্বাৰ দিয়া আছে আপোনালোকে সেইটোত মোক হোৱাটছএপত মেছেজ কৰিব পাৰে আৰু বুক কৰিব পাৰে। এতিয়া নেক্সট 13 নম্বৰ গুণটো, ধনু ৰাশিয়ে বৈবাহিক জীৱনৰ ক্ষেত্ৰত বহুত বেছি সমস্যা সাধাৰণতে দেখিবলৈ পায়, কাজিয়া পেচাৰে হওক। কাৰণ ধনু ৰাশিৰ ক্ষেত্ৰত কি হয় যে আগৰ ব্যক্তিজনৰ লগত বহুত বেছি মন মিল নাথাকে। আৰু লগতে যিটো বৈবাহিক জীৱনে হওক, প্ৰেমৰ যিটো লাভ ৰিলেশ্যনশ্বিপে হওক, তাতেও বহুত বেছি সৰু সুৰা খেলি মেলি ধনু ৰাশিৰ ব্যক্তিসকলৰ বেলেগ ৰাশিৰ তুলনাত বেছি দেখা পোৱা যায়। 14 নম্বৰ গুণটো হ'ল যে আপোনালোকে নিজৰ সন্তানক সদায় বহুত বেছি গুৰুত্ব দিয়ে বা ছাপোৰ্ট কৰে। নিজৰ সন্তানক সদায় ছাপোৰ্ট কৰে। যদি আপোনাৰ সন্তান হোৱা নাই, ভৱিষ্যতে যেতিয়া হ'ব তেতিয়াও গম পাব যে আপুনি আপোনাৰ সন্তানক কি ধৰণে ছাপোৰ্ট কৰে বা আপোনাৰ নেচাৰটোৱে তেনেকুৱা। কিছুমান মানুহ কেনেকুৱা থাকে যে নিজৰ সন্তানক বহুত বেছি গুৰুত্ব নিদিয়ে পঢ়া পাতিৰ ক্ষেত্ৰতে। আপোনালোক তেনেকুৱা হ'বই নোৱাৰে। আপোনালোকৰ নেচাৰটো এনেকুৱা যে আপোনালোকে সন্তানক বহুত বেছি মৰম কৰিব, ছাপোৰ্ট কৰিব। আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত কিন্তু মই কৈছোৱে যে পতি পত্নীৰ মাজত সৰু সুৰা খেলি মেলি বা কাজিয়া পেচাৰ বেলেগ ৰাশিৰ তুলনাত সাধাৰণতে ধনু ৰাশিৰ বেছি হোৱা দেখিবলৈ পোৱা যায়। আৰু 15 নম্বৰ গুণ, একেবাৰে শেষত গুণ নহয় এইটো, মই জাষ্ট আপোনালোকক কৈছোঁ যে কোন 4টা ৰাশিৰ লগত অলপ আপোনালোকৰ ভেদভাৱ হোৱা বা মিছআণ্ডাৰষ্টেণ্ডিং হোৱা বা কটা-কাটি হোৱা বা মন নিমিলিব পাৰে আপোনালোকৰ। সেই 4টা ৰাশি হৈছে বৃষভ ৰাশি, কন্যা ৰাশি, তুলা ৰাশি আৰু মকৰ ৰাশি। এই 4টা ৰাশিৰ লগত অলপ আপোনালোকে ডিষ্টেঞ্চ যদি মেইনটেইন কৰি ৰাখিব পাৰে আপোনালোকৰ বাবে বহুত বেছি ভাল। মা দেউতা বা ব্লাড ৰিলেশ্যনশ্বিপ যাৰ লগত আছে তেওঁলোকৰ কথা মই কোৱা নাই। এইখিনি আছিল আজিৰ ভিডিঅ'টো। যিকেইটা কৈছোঁ মই আপোনালোকৰ ৰাশিৰ ভিত্তিত কৈছোঁ। আৰু আপোনালোকৰ লগত মিলিছে নে নাই কমেণ্টত আপোনালোকে নিশ্চয় লিখিব। কমেণ্টত হৰ হৰ মহাদেৱ বুলিও লিখি দিবলৈ নাপাহৰিব। আৰু আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাই আছে জনাব পাৰে। মোক কিবা কুৱেশ্যন আছে যদি কুৱেশ্যন সুধিব পাৰে, মই এনচাৰ দি দিম আপোনালোকক। আৰু যদি আপোনাৰ জীৱনত কিবা চাকৰি ৰিলেটেড, বৈবাহিক সমস্যা ৰিলেটেড যিকোনো সমস্যা আপোনালোকৰ যদি হৈ আছে, যদি আপোনালোকৰ কুণ্ডলী অনুসৰি যিটো কবচ আমি প্ৰস্তুত কৰোঁ, যদি আপোনালোক কবচ লাগে বা যিকোনো গ্ৰহ ৰত্ন লাগে তেতিয়াও আপোনালোকে মোক মেছেজ কৰিব পাৰে। আৰু আজিলৈ এইখিনি আছিল। ধন্যবাদ।